প্ৰতীক্ষাৰ অন্তত মন্ত্ৰিত্ব পালে ঠিকেই পিছে দায়িত্ব লৈ দুখ প্ৰকাশে কৰিলে চুমু ৰংহাঙে মন্ত্ৰীজনে দায়িত্ব বিভাগৰে অৱস্থা অতি শোচনীয় সাংবাদিকৰ আগত মুকলিভাৱে নিজৰ দুখ প্ৰকাশ কৰিলে কেবিনেট মন্ত্ৰীজনে দুখ লাগিছে আমাৰ নতুন মন্ত্ৰী চুম ৰংহাঙৰ বিধায়ক হৈ থাকোতেই ভাল আছিল কবলৈও নাই কৰিবলৈও নাই এতিয়া মুখ্যমন্ত্ৰীয়ে তেওঁক মন্ত্ৰিত্বৰ দায়িত্ব দিছে কিন্তু চুম ৰংহাঙৰ ভাগ্যৰ কি বিৰম্বনা মন্ত্ৰী হিচাপে ৰংহাঙক যিটো দপ্তৰ দিলে সেইটো দপ্তৰ 28 বছৰে চলি আছে ভাড়াঘৰত সেই পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ দায়িত্ব লৈ চুম ৰংহাঙৰ আজি বাৰুকৈ অনুতাপ ভাল কৰিবলৈ মই যৎপৰোনাস্তি চেষ্টা কৰিম আৰু কৰি যাম কেৱল পাৰ্বত্য উন্নয়ন বিভাগৰ দুৰৱস্থাই কন্দুৱা নাই ৰংহাঙক কন্দুৱাইছে খনি আৰু খনিজ দ্ৰব্য বিভাগটোৱেও এতিয়া মূৰৰ কামোৰণি চুম ৰংহাঙৰ চৰকাৰক হাজাৰ কোটি টকাৰ ৰাজহ দিয়া বিভাগটোৰ দুৰৱস্থাৰ বিষয়ে শুনক খুদ মন্ত্ৰীৰ মুখেৰে যে যোৱা বছৰে প্ৰায় 1901 কোটি টকা কেৱল মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্টে ৰাজহ সংগ্ৰহ কৰি দিয়ে চৰকাৰক গতিকে আশা ৰাখিছোঁ এইটো প্ৰসাৰ আৰু ইয়াৰ বিষয়ে মই ভাবিছোঁ যে অধিক কাৰ্যক্ষম কৰি তুলিব পাৰিম এনেবোৰ কাৰণতে আজি দুখ লাগিছে মন্ত্ৰীজনৰ অৱশ্যে বহি নাথাকে তেওঁ বিভাগ দুটাৰ বাবে তেওঁ কিবা এটা কৰি দেখুৱাৰ প্ৰতিশ্ৰুতি দিলে সাংবাদিকক হাওৰাঘাটৰ পৰা ৰূপক দাস প্ৰাগ নিউজ